Happy birthday! Yeah! Cheers! Finally, আমাৰ এটা vlog আহি গ'ল য'ত আপোনালোকক আমি দুইটাই দেখুৱাম আজি আমি কৰিবলৈ গৈ কি আছো সো আজি আছে মানে প্লেনটো এইটো হয় মিছখাৰ মানে লগৰ এজনীৰ বাৰ্থডে আছে আৰু আই এম সেলফ ইনভাইটেড বাৰ্থডে না তাকো মাতিছে বাৰু হাজবেন্ড আমি তাইৰ হাজবেন্ড আহিছে নেকি তাইৰ হাজবেন্ড আহিব তো আমি সবনে আমাৰ ফ্ৰেণ্ডছ আৰু হাজবেন্ড এনেকৈ আহিব আৰু তো আমি বেলেগ এটা জেগালৈ গৈ আছো তো ট্ৰেইনত যাম গাড়ী লৈ নাযাওঁ আমি তো মোৰ ট্ৰেইনত চুবলৈ ট্ৰেইনৰ এক্সপিৰিয়েঞ্চটো মানে ইয়াত অহাৰ পৰা হোৱা নাই তো সেইবিলাকো প্লেন আৰু মই তাইলৈ গিফ্ট এটা ল'লোঁ বেগ পেক এটা ল'লোঁ ধুনীয়া লাগিছে গিফ্টটো বঢ়িয়া মই পলাছে হেল্প কৰি দিছে মানে ইমান লৰালৰিকৈ হৈছে আমি তেতিয়া ভাবিছিলোঁ আমাক দেখাওঁ হা লৰালৰিকৈ আমি কি হৈ আছে মানে একদম মানে কালিতো যোৱা নহ'লে আমাৰ কালিও আমি ভিডিঅ' বনাই আছিলোঁ ৰাতিপুৱা একদম দৌৰা দৌৰিকৈ গৈ তাৰপৰা মই বোলো মই মানে এনেকুৱা হৈছে ন মোকো নেদেখা হৈ থাকিলোঁ মই পাপা প্লিজ হেল্প মি বোলো মই বেগ দিম বিকজ কাপোৰটো মই চাইজটো সোধা নাই তাৰমানে মই বেগ দিওঁ কাৰণ তাই বেগ বহুত ভাল পায় মানে বেগ দেখিছোঁ আৰু তাত ধেৰ বেলেগ বেলেগ বেগ লৈ থাকে তাৰপৰা মই এতিয়া মোৰ বেগখিনি মই হৈছে একো নেদেখা হৈ থাকিলোঁ তাৰপৰা সি কৈছে এইটো লগত মই বগাটো ভাল পাওঁ নাই তাৰ বগাটো থাকে মানে অ'কে ফাইন বগাটো ফাইন আৰু ইণ্টাৰেষ্টিং কথা এটা কওঁ যেতিয়া আহিছোঁ ওলাই তাৰপৰা মই লৰালৰি হৈছে মোৰ দীঘল কোটটো বিচাৰি পোৱা নাই হা তাৰপিছতে মই ভাবিলোঁ পলাশ হোৱাৰ মানে ৱাৰ্ড্ৰবত মানে আমাৰ কোটখিনি থোৱা আছে মই তাত চালোঁ তাৰপৰা দেখিলোঁ এইটো মই বোলো এইটো পলাশৰ কোঠা মই মানে পিটিককৈ উলিয়াই পেলাই পিন্ধিলোঁ না একদম মানে বেয়া পাইছে নহয় এইটো মই ভিডিঅ'ত পিন্ধি পেলাই থৈ দিছিলোঁ মই ক'লোঁ একো নহয় দিয়াচোন পিন্ধো মই তোমাক নতুন ধুনীয়া এটা কিনি দিম বুলি ক'লোঁ হা একদম মন চন বেয়া তাৰপিছত মই কি মোৰ মনত পৰিলে জানো নাই সি যে এবাৰ যে মোৰ কাপোৰ পিন্ধি ওলাই আহিছিলে সেই ভিডিঅ'টোত যে এইটো থাম্বনেইলটো হা এইটো চাব হা য'ত মই মিছখাৰ কাপোৰ পিন্ধিছিলোঁ মানে মিছখাৰ টপ হা কাপোৰ নহয় ড্ৰেছ নহয় টপ এটাহে পিন্ধিছিলোঁ দেই তাৰপৰা মই বোলো মোৰ মনত পৰিলে খাব বোলো মোৰ পইচাটো বাচি গ'ল মই ক'লো তুমি পিন্ধিছিলা নহয় এতিয়া হিচাপ বৰাবৰ তো সেয়া আজি মই এইটো পলাশৰ কোট পিন্ধি আৰু এইটো এতিয়া কিনি আনিছিলোঁ তাইলৈ গিফ্ট কিনিব যাওঁতে এইটো কিনি আনিলোঁ কাৰণ মানে এতিয়া গৰম হৈছেতো অলপ তো চুৱেটাৰো পিন্ধিব নোৱাৰি টপো পিন্ধিব নোৱাৰি বেলেঞ্চ কৰি মেলি এইটো আৰু চাৰে পচন্দ কৰিলোঁ মই মাই চইচ হয় চ' আজিৰ দিনটো মানে অকণমান এক্সাইটিং হয় মোৰ কাৰণে কাৰণ আকৌ আজি মই ট্ৰেইনত উঠিম ট্ৰেইন মোৰ বহুত ফেভৰেট হয় মিছখাৰ ফেভৰেট হয় গাড়ী নচলাওঁ ট্ৰেইনত যাম উইচ ইজ মোৰ বেটাৰ দেন ড্ৰাইভিং আ কাৰ চ' এতিয়া ব'লক আপোনাক দেখুৱাম আচলতে আমি আছোঁ এতিয়া পৰ্টছমাউথত আছোঁ চ' পৰ্টছমাউথৰ এটা ষ্টেচন এটালৈ যাম তাৰ নামটো হৈছে পৰ্টছমাউথ এণ্ড পৰ্টছমাউথ চাউথ চি ষ্টেচনলৈ খোজকাঢ়ি গৈ আছোঁ গাড়ীখন লৈ নাযাওঁ তাত পাৰ্কিং অলপ দিগদাৰ আছে 20 মিনিট আমাৰ ঘৰৰ পৰা ষ্টেচনলৈ এতিয়া আৰু 12:17 আমাৰ ট্ৰেইনখন আছে এতিয়া 11:50 হৈছে পাই যাবগৈ লাগে আৰু তাহাঁতক আমি তাতে লগ পাম চ' গৈ থাকোঁ এতিয়া ৰাইজ আপোনালোকক দেখুৱাওঁ পৰ্টছমাউথৰ এটা ট্ৰেইন ষ্টেচন আমি গৈ আছোঁ এতিয়া পৰ্টছমাউথৰ পৰা ব্ৰাইটন 1.5 ঘণ্টা লাগিব 1.5 ঘণ্টা নহয় 1 ঘণ্টা 50 মিনিট লাগিব বুলি কৈছে 2 ঘণ্টা অলমষ্ট আৰু চ' ফাৰ্ষ্ট টাইম গৈ আছোঁ মই গৈ আছোঁ মিছখাও গৈ আছে তো চাওঁগে কেনেকুৱা হয় এটা শ্বৰ্ট ট্ৰিপ এটা হ'ব আৰু পিছতে যাম আৰু ভালকৈ চ' এতিয়া অলপ চেলিব্ৰেট কৰিব গৈছোঁ আৰু এই বাৰ্থডেটো আৰু মই আৰু শুকান আমলখি খাই আহি আছোঁ মই তামোল খাইছিলোঁ খতম হৈ থাকিলে হেৰি ইলেক্ট্ৰিচিয়ান এজন আহিছিলে ঘৰলৈ তাৰপৰা মই শুকান আমলখিটো আছিলে টেমাটো মোৰ লগত অনবৰত থাকে মই ভবা নাছিলোঁ ন বেয়া পাব বুলি মই খাব দিলোঁ এনেকুৱা উকটিলে নে এনেকুৱা ভয় খালোঁ মানুহজনে যেনেকৈ ৰিয়েক্ট কৰিলে কৈছে তুমি কেনেকৈ খাই থাকা বোলে ইমান টেঙা বোলে কি বস্তু খাই আছা বোলে মোক কৈছে কাৰণ ইয়াৰ মানুহ চবে টেঙা খাব নোৱাৰে টেঙা আৰু জ্বলাটো খাব নোৱাৰে সেইকাৰণে অকণ দিগদাৰ আৰু চ' এতিয়া মানে ভিডিঅ'ত এইখিনিতে অকণমান কাট কৰোঁ জল্দি খোজকাঢ়োঁ নহ'লে ট্ৰেইনখন মিছ হৈ যাব অ' য়েছ 80,000 impressions later. চ' আমি ষ্টেচন পালোহি এতিয়া আমাৰ ৰাইজক বিচাৰিব লাগে আমাৰ লোকেল ৰাইজক হা ক'ত আছে বুলি কৈছে মানে সেই তোমাৰ বাওঁ চাইডে আছে টিকেট কাউণ্টাৰ সেইকেইটা নি ক'ত গ'ল ৰাইজ
Hey, hi. Palash. Finally, my love, finally. Mary and Marisha. So, Amitya, we're going to celebrate her birthday. So, it's going to be fun. Yay! So it's time to go to Brighton and catch a train. Let's go. So, এইটো হয় Portsmouth and South Sea Station to. So, আমি এটা প্লেটফৰ্ম পালোহি. So, আমাৰ ট্ৰেইনখন এতিয়া আছে আৰু 5 মিনিট ট্ৰেইনখন আছে. So finally our train ahi gol. Oh no, our train is here. All right. Let's po. Oh, nice. Dunia. To Brighton, calling at Fratton, Bedhampton. Have a They bhal paise bole gift to. You like it? Yeah, it's my lucky day. Yeah. He's also enjoying it, I think. Yeah. He also likes it. You better start the show. So, আমি এই ট্ৰেইনত উঠিলো গৈ আছো So Brighton যাবলৈ 2 ঘণ্টামান লাগিব আৰু 2 hours. Still then let's enjoy the view. So, here's our another friend, Helen. Say hi. And Daniel. Hi Daniel. So, তেওঁলোকে আমাক জইন কৰিলে এতিয়া গোটেই কেইজন গৈ আছো এতিয়া টুক 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 টুকে আৰু আমাৰ VIP the star our star বহুত চোন ইমান ধুনীয়া পাইছো চব আমি গৈ আছো Two hours later. So finally আমি Brighton পালোহি. এতিয়া ক'ত যাম নাজানো. আৰু পিছে গৈ আছো ক'ত আমাক লৈ যাব সাৰপ্ৰাইজ দিব আমাক মানে আৰু. So let's see. বাৰ্থডে কৰিলে জনতা তাকে আৰু. So Brighton ষ্টেচন অলপ ডাঙৰ হয়. বহুত মানুহ বহুত ভিৰ আছে. So যিহেতু ট্ৰেভেলিং এতিয়া পুৰা খুলি গ'ল পুৰা ভিৰ আৰু প'ষ্টমেটত মানে ইমান ধুনীয়া ৰ'দ ন মানে ইয়াতো বহুত ধুনীয়া ৰ'দ. So সেইকাৰণে মানে মানুহে আজি যিহেতু ছানডে হয় পুৰা এনজয় কৰিছে মানে আৰু ট্ৰেভেলিঙৰ নামত পুৰা এনজয়. জেগাটো অলপ হিলি টাইপ হয় আৰু ৰাস্তাটো ইমান ধুনীয়া লাগিছে ভালকৈ এতিয়া খোজকাঢ়িব লাগিব এনাৰ্জি লৈ পেলাই কাৰণ বহুত দিন আমি এনেকুৱা হিলি ৰাস্তাত খোজ কঢ়া নাই লাষ্ট টাইম UK এডিনবাৰ্গতে খোজ কাঢ়িছিলোঁ নেকি হিলছ আছিলে অকণমান যে ন তাৰপৰা প্লেইনছতে খোজ কাঢ়ি আছিলোঁ আছে আৰু হিলি নিচিনা পুৰা নাচি বাগি আহি আছে জিন্দগী নামি লাগি দুবাৰ তাত বাগৱতী আছে নি তাত বাগৱতী বাগৱতী কথা নাজানো জিন্দগী নামি লাগি দুবাৰ চলি আছে এখন গাড়ী আৰু আমি ইয়াত কৰি আছো খোজকাঢ়ি আছো জিন্দগী নামি লাগি দুবাৰ ফাইনেলি আমি পালোহি আমাৰ ডেষ্টিনেশ্যন যিটো হয় দ্য ৰাউণ্ড হিল ইয়াত কুকুৰৰ কাৰণে মেনু আছে তো সেইকাৰণে তাই এখন চুজ কৰিছে আৰু বেয়া আইডিয়া ন কাৰণ বেলেগত গ'লে নাপাম ন কুকুৰটোৰ কাৰণে খানা চাওঁগে ভিতৰখননো কেনেকুৱা হয় No, we missed the book in the other in another place because it didn't accept dogs. So we found this place. Gracias. Very good. What Maria recommended me about this place is near the seaport. She told me that they এইখনত এতিয়া বুকিং কৰা নাছিলে সেইকাৰণে চিট নাই এতিয়া তো সেইকাৰণে আমি এতিয়া বেলেগ জেগাত যাবলৈ মানে চাই আছোঁ ক'ত যাব কি কৰিব কিন্তু আজি বতৰটো বহুত বেছি ভাল হয় We don't mind walking around, no? আমি চাওঁ নতুন জেগা নতুন জেগা আমি ডিস্কভাৰ কৰিম তেতিয়ালৈকে ইহঁতে বিচাৰি লওক কোনখনত যাম মিটিং চলি আছে কোনখন ভাল হ'ব যাবলৈ কিন্তু চবতছে মেইন কথাটো এইটো হয় যে তাত মানে কুকুৰৰ খানা থাকিব লাগিব স্পেচিয়েল ৰেষ্টুৰেণ্ট হয় ন আমি এতিয়া তাৰপৰা ঘূৰি আহিলোঁ যে তললৈ গৈ আছোঁ এতিয়া এটি কৈছে যে আমি সেই মূৰলৈকে যাব লাগিব দেখাই সেই পিনে যাব লাগিব মূৰলৈকে সেইখন সাগৰখন হয় চ' তালৈ আমি এতিয়া গৈ আছোঁ কিন্তু এটা কথাটো এইটো হৈছে মোৰ মানে এতিয়া 2:30 বাজিলে অলৰেডি হা মই দুটা এটা চেণ্ডউইচ খাইছিলোঁ ভোকটো মানে মোৰ ডিঙিত পালি ভোকটো মানে অকণমান জোৰকৈ লাগিছে
পিয়ানো ঠিকে আছে কিন্তু ভোকটো জোৰকৈ লাগিছে আৰু হেৰি অকণ খালে দিগদাৰ মানে হৈছে সিহঁতি ট্ৰেইনত খাই আহিলে মই হ'ব কৈয়ে আছোঁ যে খাই লোৱা মই কৈছোঁ নাই মই গৈ খাম এতিয়া সিহঁতি খাই ল'লে সিহঁতি খোৱা দেখি আৰু ভোক লাগিছে আচ্ছা এই ব্ৰাইটনখন মানে আমি ভালকৈ পিছতকৈ আপোনালোকক দেখুৱাম ধুনীয়া হয় দেই জেগাটো ধুনীয়া হয় ইয়াত বহুত ধুনীয়া ইয়াত বহুত মানে পুৰণি হিষ্ট্ৰী আছে হিষ্ট্ৰীখিনি আপোনালোকক দেখুৱাম বুজাম কিন্তু এতিয়া জাষ্ট মানে আৰু এইটো চেলিব্ৰেট কৰিব আহিছোঁ চ' সেইকাৰণে ব্ৰাইটনৰ ভিডিঅ'ৰ কাৰণে অলপ ৰখিব লাগিব আৰু আমি অলপ ৰিচাৰ্চ কৰিব লাগিব ক'ত ক'ত লৈ যাওঁ আপোনালোকক ভাল জেগা কোনটো হয় চবতে লৈ যাব নোৱাৰোঁ ন দীঘল লৈ যাওঁ ভিডিঅ'টো মানে মেইন জেগাকেইটা লৈ যাম ভোক লাগিছে আমলখি খোৱা আমলখি দিয়ে শুকান আমলখি দিয়ে মেনেজটো দিবলগীয়া হৈছে এতিয়া শুনো তুমি পুৰা চালৱাৰ নিচিনা কাপোৰ আছে পুৰা চালৱাৰ নেকি চোৱা নেকি নহয় হা নাজানো দেই নহয় বেলেগ কিবা দেশৰ বেলেগ দেশৰ কাপোৰ চালৱাৰ নহয় ন দোকান চাওঁতে সিহঁতি গায়ব হ'ব কি আগত আছে আগত মই দেখি আছোঁ দূৰৰ পৰা আগত আছে কিন্তু খাতাৰনাক ভিৰ দেই হা মোৰ এনেকুৱা লাগিছে ডিব্ৰুগড়ৰ যে নিউ মাৰ্কেটৰ বজাৰ যে তেনেকুৱা লাগি গৈছেগৈ মোৰ মুম্বাই নিচিনা লাগিব মুম্বাই আমাৰ দিল্লী সৰজনী মাৰ্কেট তেনেকুৱা ন মানে এইটো এক্সপিৰিয়েঞ্চ বহুত দিনত যায় নাই ৰাস্তাত দোকান বহুত ফ্ৰান্সত এবাৰ পাইছিলোঁ ৰেষ্টুৰেণ্টো আছে দোকানো আছে পুৰা চ' ৰাইজ এতিয়ালৈকে আমি পোৱাহি নাই পপৰ অৱস্থা আমাৰ কি কৈ আছিলে কৈ দিয়া কি বকি আছিলে মই কৈছোঁ যে যদি মানে যিয়ে পাওক মানে ইমানবোৰ ৰেষ্টুৰেণ্ট আছে ক'ৰবাত সোমাই দে আৰু ইমান ডিলিচিয়াছ খানা মানে খাই আছে অৱস্থা কাহিল 15 minutes later. চ' ফাইনেলি আমি আমাৰ ৰেষ্টুৰেণ্টখন পালোহি আমাৰ পিছফালে আছে কিন্তু এই ভিউটো চাওক সাগৰৰ কিনাৰত যিখন ৰেষ্টুৰেণ্ট আমি আহিছোঁ এখন আছে সাগৰৰ কিনাৰত বহুতেই ভিৰ একদম মেৰাথন চলি আছে মানে ইয়াত আৰু নহ'লে আজি ছানডে হয় ইমান ধুনীয়া বতৰ মানুহে মানে পূৰা এনজয় কৰিছে মানে গোটেই পাৰ্টিটো তাত আছে ব'লক ভিতৰলৈ যাওঁ ফাইনেলি উই গট দ্য প্লেচ চ' সেইটো মানে সুধি আছে এতিয়া ইণ্ডিয়া গ'লে মানে কোনটো জেগাত গ'লে ভাল মানে ভাল হয় মানে হেৰি গ'লে মিছখাই বুজাই আছে আৰু কৈছে আৰু বহুত জেগা আছে কিন্তু আমাৰ নৰ্থ ইষ্টলৈ আমাৰ অসমলৈ চিয়'ৰলি তাহাঁতি আহিব কৈছে আৰু মিছাই কৈছে মানে ৰিক্সাত উঠিবলৈ তাহাঁতি বুজি পোৱা নাই ৰিক্সা কি হয় কাৰণ ইউ কেত ইমান ৰিক্সা নচলে ন সেইটো কথাই বুজাই আছে মানে আমাৰ খানা আহিব আমি এখন দিছোঁ আৰু পিজ্জা দিছে এইখন হয় আমাৰ খানা ইয়াত আছে টেম্পুৰা প্ৰন চিকেন আছে আৰু চিকেন হয় আৰু এইপিনে পিজ্জা আছে পেট থাই আমি এতিয়া খাওঁ পৰিৱেশটো বহুত বেছি ভাইব্ৰেণ্ট Happy birthday! Yeah! Cheers! Rey David, hoy por ser día de cumpleaños te las cantamos a ti. Despierta, Marisa, despierta, mira que ya amaneció, ya los pájaros, la luna ya se metió. আৰু এইপিনে টেবুল চফা হৈছেগৈ লাহেকৈ আৰু এইপিনে ধুনীয়া মধুৰ মিউজিক বাজি আছে এইপিনে আমাৰ বাইদেউসকলে কথা পাতি আছে এতিয়া আমাৰ খানা খাই হৈ গ'ল আমি এতিয়া ৰেষ্টুৰেণ্টখনৰ পৰা এতিয়া বেলেগলৈ যাওঁ মানে ক'লৈ যাওঁ আইচক্ৰীম খাবলৈ যাওঁ Yeah, come on, shake it. Go on, shake it. So এই
এইখন আছিলে আমাৰ ৰেষ্টুৰেণ্ট য'ত আমি খাইছিলোঁ কিন্তু এইখিনিতে ওচৰতে ধুনীয়া মিউজিক বজাই আছে গিটাৰ বজাই আছে মানে এজন মানুহে কমান বাৰ্থডে গাৰ্ল ডু ইট কম over there yeah of course আৰু এইপিনে আছে সাগৰখন what a beautiful place এতিয়া আইচক্ৰীম দোকানখনলৈ যাবলৈ প্ৰচেষ্টা চলি আছে কোনফালেদি যোৱা হয় গুগল মেপছত চাই আছে আমাৰ বাইদেউসকলে কিন্তু ৰাস্তাটোলৈকে বিচাৰি পোৱা নাই আৰু আমাৰ মিছখা বাইদেৱে আপোনাৰ কৈছে যে এইপিনে যাব পৰা যায় বুলি ডিচাইড কৰি আছে মিটিং চলি আছে মানে ক'ত যাব vegan ice cream. Vegan ice cream because I said vegan ice cream. vegan ice cream. Yeah. খেলটো সেইটো মানে আমাৰ এখেতেও আইচক্ৰীম খাব এতিয়া দেখিছেনে ৰাইজ No, vas ইয়াত মানুহে কুকুৰকো কিমান দৰ্জা দিয়ে আইচক্ৰীম খাবলৈ ঠিকে খাইছা আইচক্ৰীম How is it? It's good? Enjoying it? Yeah, he's too busy. He's like, too... yeah. Speak to you later. Yeah, speak to you later. Let me eat my ice cream. 2-1. কি আইচক্ৰীম ল'বা নো কি ল'বা Yeah, let's try something else then. এইফালে খোৱা নেকি এই কথাটো কি হ'ল ইহঁত দুজনীয়ে মানে ভিগান আইচক্ৰীম খায় একদম ফুড ভিগান আইচক্ৰীম কিন্তু আমাৰ মানে ভিগান বস্তুটো অলপ নজমে টেষ্টটো ভাল নালাগে চ' সেইকাৰণে এতিয়া মানে আমাৰ বাইদেৱে ক'লে যে বেলেগত খাব যাওঁ বেলেগ এখনত মানে নৰ্মেল আইচক্ৰীম আছে এইখনো ভিগান আইচক্ৰীম চুজ চ' আমি আইচক্ৰীম পাই গ'লোঁ এইখনৰ পৰা চ' মোৰ বাইদেউ ল'লে ভেনিলা মই ল'লোঁ বিস্কটো আৰু এইপিনে আছে আমাৰ ডাঙৰ আইচক্ৰীম এটা আমাৰ ভিগান নবজামে নৰ্মেল আইচক্ৰীম খোৱা মানুহে আৰু চ' উই জাষ্ট গট ডেয়াৰী ওৱানছ আমাৰ বাইদেউ মোক ক'লে ষ্টক ইমান ওচৰৰ পৰা লৈছে নহয় ভৰাই দিছা তুমি এই বাবা এইপিনে হা মুখখন দেখুওৱা আকৌ লিপছটো দেখুওৱা কি হ'ল মুখত লাগি আছে নেকি অঁ সেইকাৰণে দেখা আমি ৰয়েল ফেমিলি নেষ্টেল वाले আহিছোঁ য'ত কুইন ভিক্টৰিয়া আগতে ইয়াত হলিডে কাৰণে আহে চ' সেই জেগাটো চাবলৈ আহিছোঁ আমাৰ কুইন নাহে ইয়ালৈ কাৰণ অবভিয়াছলি চিজ টু অল নাও চ' এতিয়া ইয়ালৈ মানুহ চানুহ আহে কিন্তু এতিয়া ভিতৰত যাবলৈ যাব নোৱাৰে মিউজিয়াম নিচিনা কৰি থোৱা আছে ভিতৰত এতিয়া আমি যাব নোৱাৰোঁ বন্ধ হৈ গ'ল ৰাস্তা ক্ৰছ কৰিবলৈ আছে কিন্তু চবেই কেনেকৈ ধুনীয়াকৈ লাইন পাতি আছে চাওক ধূপ পাতি ৰৈ থকা নাছিলে চব ধুনীয়াকৈ লাইন পাতি আছিলে চবে ধুনীয়াকৈ ৰাস্তা ক্ৰছ কৰে সেইফালে চব দেখাই দিওঁ ধুনীয়া ন কিয় মই ভাবিছোঁ মানুহবোৰে কিয় অকণ লাইন পাতি আছে তাৰ পৰাহে গম পালোঁ আচ্ছা অ'কে ৰাস্তা ক্ৰছ কৰিবলৈ মানে ছিগনেলৰ কাৰণে ৰখি আছিলে আৰু চব Next station is আমি ইয়াতে সামৰণি মাৰিছোঁ মানে গোটেইখনে ভাগৰি গ'লোঁ মানে আমি খোজকাঢ়ি অলপ মানে ফুৰি মেলি তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব চিলড্ৰেন ষ্টে হেপী এণ্ড কিপ স্মাইলিং জয় অসম জয় অসম